মোৰ কথা অলপ মনত নপৰে তোমাৰ? মনত নপৰে সেই নিজান ৰাতিৰ এন্ধাৰত ভাল পোৱাবোৰ সিঁচি সিঁচি যে তোমাৰ দুচকুত ৰচিছিলোঁ হেজাৰ সপোন? সেই যে গধূলিৰ নিজান পথত অধৰে অধৰক কোৱা সেই মৌন ভাষা আজি পাহৰিলা নেকি? আজি গুপুতে সাৰ পায় বুকুত ভাল পোৱাৰ অযুত বেদনা। কিয় আজি মোৰ কথা অলপ মনত নপৰে তোমাৰ? মাজে মাজে যে তুমি ধেমালিকৈ কৈছিলা ইমান বেছি ভাল নাপাবা দে মোক, মই তোমাক এৰি এদিন আনৰ হৈ যাম। এয়া সঁচা হ'লচোন আজি। আৰু ময়ো যে মাজে মাজে ধেমালিকে কৈছিলোঁ তোমাক মোৰ পৰা আঁতৰত থাকিবা, অলপো ভাল নাপাওঁ মই তোমাক। আৰু তুমি দেখোন তাৰ পিছতে সাৱধি ধৰি মোৰ কাণত কৈছিলা মই মাথো তোমাৰ। পিছে কি হ'ল সেই প্ৰতিশ্ৰুতি? কিয় আজি মোৰ কথা অলপ মনত নপৰে তোমাৰ? কিয়? এতিয়া মই মাতালৰ দৰে চিঞৰি চিঞৰি উজাগৰি পাৰ কৰোঁ প্ৰতিটো ৰাতি। আৰু তুমি এতিয়া হাঁহিব নোৱাৰা খুলি, এতিয়া তুমি কান্দিব নোৱাৰা বুকু উজাৰি। এতিয়া তুমি দাস প্ৰভুৰূপী তোমাৰ চিৰকালৰ প্ৰতি। মই জানো তুমি তোমাৰ হৃদয়ত স্থান দিব নোৱাৰিবা তাক, যদিও বা জগতক দেখুওৱা তুমি এয়াই তোমাৰ সুখৰ সংসাৰ। যদিহে এনেকুৱা আৰু ভিডিঅ' আগলৈ চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, সম্পূৰ্ণ ফ্ৰী। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু ছাবস্ক্ৰাইব সম্পূৰ্ণ ফ্ৰী, গতিকে কৰক। ধন্যবাদ।